नमस्कार प्रिय बंधु बान्धवीসকল आन এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম তোমালোকৰ আগন্তুক 1 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'বলগীয়া অসমীয়া বিষয়ৰ অসমীয়া গ্ৰামাৰৰ এটা ইম্পৰ্টেণ্ট টপিক যেটো হৈছে ছন্দৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ বিষয়ে। মই আশা কৰোঁ ইয়াৰ পৰা 100% তোমালোকৰ কুৱেশ্যন কমন থাকিব। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু এতিয়াও যদি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা। তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে ছন্দৰ এটা সংজ্ঞা দিয়া আৰু এই কুৱেশ্যনটো HSLC 2012ত আহিছিল। ইয়াৰ উত্তৰটো হৈছে লয়যুক্ত বাক্য বিন্যাসেৰে চৰণৰ সংখ্যাগত সাদৃশ্য আদি ৰক্ষা কৰি বিভিন্ন ভাৱক প্ৰতিপন্ন কৰা পদ্ধতিকে ছন্দ বোলা হয়। যেনে ফন্দিলো মায়াৰ পাশে কালো বেয়াদি দায়া আসে কাম ক্ৰোধ কুত্তা খেদি খায়। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমীয়া ছন্দৰ মূল একক কি মাত্ৰা কাক বোলে। ইয়াৰ উত্তৰ হৈছে অসমীয়া ছন্দ হিচাপে কৰাৰ মূল একক হ'ল মাত্ৰাযুক্ত ধ্বনি। একোটা ধ্বনি উচ্চাৰণ কৰোঁতে প্ৰয়োজন হোৱা ন্যূনতম সময়ৰ পৰিমাপকেই মাত্ৰা বোলে। ইয়াৰ পিছৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে অন্তমিল বা অন্তানুপ্ৰাস বুলিলে কি বুজা আৰু এই কুৱেশ্যনটো HSLC 2012ত আহিছিল। এইবাৰ অহাৰ বহুতো সম্ভাৱনা আছে, গতিকে ধুনীয়াকৈ ইয়াৰ আনসাৰটো চাই যাবা। ইয়াৰ উত্তৰটো হৈছে পদ্যৰ একোটা স্তৱকৰ দুটা চৰণৰ শেষৰ ধ্বনিৰ ঐক্যকে অন্তমিল বা অন্তানুপ্ৰাস বোলা হয়। যেনে কৌমবস্ত্ৰ পিন্ধি দিব্য কাছে কটিত মেখেলা বান্ধি আছে। ইয়াৰ পিছৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে জ্যোতি কাক বোলে বুজাই লিখা আৰু এই কুৱেশ্যনটো HSLC 2011, 17 আৰু 12ত আহিছিল। এই কুৱেশ্যনটো এইবাৰৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হয়, গতিকে তোমালোকে ধুনীয়াকৈ উদাহৰণসহ ইয়াৰ আনসাৰটো শিকি যাবা। ইয়াৰ উত্তৰটো হৈছে ছন্দৰ সুনিয়ন্ত্ৰিত ধ্বনি প্ৰবাহৰ সাময়িক বিৰতিকে জ্যোতি বোলে। যেনে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ। ইয়াৰ পিছৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে চৰণ আৰু স্তৱক কাক বোলে লিখা। 11, 13 আৰু 17ত কুৱেশ্যনটো আহিছিল। ইয়াৰ উত্তৰটো হৈছে একোটা পদ্যৰ একোটা লয়যুক্ত বাক্যকে চৰণ বুলিব পাৰি। কেতিয়াবা অৱশ্যে অসামপিকা ক্ৰিয়াৰেও একোটা চৰণ সম্পূৰ্ণ হয়। এয়া যিয়েই নহওক চৰণ হ'ল পদ্য বা কবিতাৰ শব্দ বা পদতকৈ ডাঙৰ ক্ষুদ্ৰতম অংশ। কবিতা বা পদ্যৰ 2 বা ততোধিক চৰণেৰে সম্পূৰ্ণ হোৱা একোটা লয়যুক্ত পূৰ্ণ বাক্যক স্তৱক বোলা হয়। ইয়াৰ পিছৰ পৰীক্ষাত আহিবলগীয়া কুৱেশ্যনটো হৈছে মিত্ৰাকৰ আৰু অমিত্ৰাকৰ ছন্দ বুলিলে কি বুজা। এই কুৱেশ্যনটো HSLC 2012, 13 আৰু 12ত আহিছিল। বহুতো ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে। ইয়াৰ উত্তৰটো হৈছে সদৃশ সংখ্যক মাত্ৰা বা স্বৰ আদিৰে গঠিত অন্তমিলযুক্ত চৰণেৰে হোৱা স্তৱকৰ সজ্জাকে মিত্ৰাকৰ ছন্দ বোলা হয়। আনহাতে ছেদৰ অনুসৰণত প্ৰবাহমান অথচ সংখ্যাৰ মিল থাকিলেও অন্তমিল নথকা চৰণৰ সজ্জাকে অমিত্ৰাকৰ ছন্দ বোলা হয়।